সময়ৰ কাম সময়ত কৰিব লাগে। কথাষাৰ আপোনালোকে কিমান মানে? কথাষাৰটো সকলোৱে জানে, কিন্তু প্ৰেক্টিকেলি কোনেও নলয়। সময় পৰিৱৰ্তনশীল, গতিকে সময় থাকোঁতেই আপুনি আপোনাৰ কাম কৰি যাওক। কাৰণ কৰ্মৰ জৰিয়তে আজি আপোনাৰ বেয়া দিন কাইলৈ ভাললৈ পৰিৱৰ্তন হ'ব। গতিকে বন্ধুসকল, সময়ৰ অপব্যৱহাৰ নকৰিব। সদায় সময় থাকোঁতেই কাম কৰি যাওক, কষ্ট কৰক আৰু আপুনি ধৈৰ্য ধৰক, সাহস ৰাখক মনত, আপুনি এদিন সফল হ'বই। গতিকে বন্ধুসকল, আজি এটা কথা এই ভিডিঅ'ৰ যোগেদি ক'ব বিচাৰিছোঁ, আপুনি নিজৰ এটা সময় বান্ধি লওক যে মই 2 বছৰ বা 3 বছৰ কষ্ট কৰিম আৰু তাৰ বিনিময়ত মই এদিন ভাল ফল পাম। গতিকে সেই সময়কণ আপুনি সদ্ব্যৱহাৰ কৰক আৰু আপুনি এদিন নহয় এদিন সফল হ'বই। গতিকে আজিলৈ আহিছোঁ। ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।